নমস্কাৰ পোনপ্ৰথমে আপোনালোক সকলোকে অসমীয়া বাপতি সাহোন ৰঙালী বিহুৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ। ভিডিঅ'টো বনোৱা কোনো আগতীয়াকৈ পৰিকল্পনা নাছিলে, হঠাতে পৰিকল্পনা কৰি বনোৱা হ'ল। গতিকে সকলোৱে চাব, কিবা ভুল হ'লে দেখুৱাই দিব। আৰু বলক বেছি কথা নকওঁ, ভিডিঅ'টো আৰম্ভ কৰোঁ। ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব। বলক। ৰাম ৰাম, এই বিহু বতৰটো বা এনেকুৱা বৰষুণ দিয়ে নে? দীঘল চোলা পিন্ধিবলগীয়া হৈছে এতিয়া। ৰাম ইমান ফোন কৰি থাকে বৰুৱা দা দেখোন। বৰুৱা দা কি খবৰ? আহিছে? কিমান দেৰি লাগিব? বেছি সময় নালাগে আৰু 2 ঘণ্টা মানতে পাই যাম। আহক আহক, বেছি দেৰি নালাগে, 2 ঘণ্টামান লাগিব। যি কি নহওক, বিহু খাবলৈ যে আহিছে আকৌ। কি হলনো? কি হলনো, কেলে মাতি আছিলে? এই বৰুৱা দা আহি আছে আমাৰ ঘৰলৈ। কি বৰুৱা দা আহিব? কিমান দূৰ পালি? 2 ঘণ্টামান লাগিব হেনো। তুমি এই পিঠা পনা কিবা, মই তাকে পিঠাকে পুৰি আছিলো। বনাই আছিলা? ভালে হৈছে, মই সেইটোকে খবৰ লৈছিলো। এই পিঠা পনা কিবা কেইটামান বনোৱা হওকে, বনোৱাকে যোৱা তুমি। হ'ব হ'ব, পৰোগে। আপুনি সেইদিনা মাতি দিব দেই। আহি পাবহি আৰু, মই আৰু কিবা মাছ মাংস কিবা এটা লৈ যাম। ঠিক আছে। One hour later. মাছ মাংস আনিও পালোহি, মানুহজন নাই। ইমান দেৰিনো কি কৰিছে? এই বৰুৱা আহি পাই গলোহি। নাম লিয়া চেতান হাজি। কি কলে? নহয় মানে নাম লিয়া বৰুৱা হাজি। বৰুৱা বহক বহক। পিছে বৰুৱা দা, এই বহুত দেৰি কৰিলে। আজিকালি মানুহবোৰে আহিলে মিঠাই চিঠাইবোৰ লৈ আনিব লাগে যে, অলপ দেৰি হয় সেইটো কাৰণে। আপোনালোকলৈ 2টা আৰু মোলৈ 1টা, মুঠতে 3টা মিঠাই আপোনালোকলৈ লৈ আনিছিলো। লওকচোন। এইকেইটা আপুনি থৈ দিয়ক, এওঁক দি পঠিয়াব। পিছে বৌ নাই নেকি? আছে আছে, মই মাতি দিছো ৰ'ব। বৰুৱা দা আহি পালেহি। বৰুৱা দা আহিলে। সেই আহিলো। নিদিয়ে ভাল হ'ব। চাহটো বনোৱা। ৰ'ব ৰ'ব, মই চাহ বনাই আনিছোগে। চাহত চেনিটো অকণমান কমকে দিব দেই। কিয়, আপোনাকো চুগাৰ পালে নেকি? নহয়, মানে কথাটো এনেই হ'ব, মই আনিছো বাৰু। কিবা অসুবিধা হৈছিলে নে আহোঁতে? অসুবিধা হবলেতো মই চাইকেলত অহা নাই, বাছত আহিছো। বিহু খাবলৈ আহিছে ন? নহয়, আপোনাৰ মূৰটো খাবলৈ আহিছো। হ'ব হ'ব হ'ব, বেছি কথা হৈ গৈছেগে। ঘৰত ভাল? একদম সেইবোৰ কথা নুসুধিব। নুসুধো। আহোঁতে কি খাই আহিলো? পৰুৱা এটা পাতত দি খাই আহিলো। কি খাই আহিলো সুধিবলৈ আহিছে? এইবোৰ নুসুধিব একদম। মনে মনে থাকক। হ'ব হ'ব। এনেকে চাই আছে, কিবা এটা কওক। নহয়, আপুনিয়ে দেখোন কৈছিলে একো নুসুধিবলৈ, সেইটো কাৰণে সোধা নাই আৰু। বাৰু আপুনি এতিয়া গোলাঘাটৰ পৰা শিৱসাগৰলৈ আহিছে? এই ৰংঘৰ দেখুৱাবলৈ নিম ৰ'ব আপোনাক। ৰংঘৰ, তাৰপিছত মানে আমাৰ ৰংঘৰত সদায় হয় নহয়, প্ৰতি বছৰে এই বিহু ঢোল বিহু হয়। গতিকে বিহু দেখুৱাবলৈ যাম। একদম পুৰা ডাঙৰ বিহু আৰু, একদম পুৰা মানুহ আহে ৰংঘৰ বাকৰিত। মই এনেই কেইবাবাৰো আহিছো বাৰু চাবলৈ।
হ'লেও আজি দেখুৱাবলৈ নিম আৰু এই ভাতটো খাই লওক প্ৰথমতে চাহটো খাই লওঁ নহয় চাহটো খাই লওক তাৰপিছত ভাতটো খাব বাৰু ভাত চাত খুৱাই বাৰু দেৰিকৈ নিম বাৰু সেই ইয়া লওক বৰুৱা দা দিয়ক এই আমি মানে বহুত বছৰ এই বিস্কুট অনাই নাই সেইটো কাৰণে খালি চাহকে দিছোঁ আৰু খাই লওক কি হ'ল বৰুৱা দা কিবা নিমখ লাগিছে ৰ'বা ই নহয় আপুনি মানে চেনি নাখায় বুলি কৈছিলে যে মই সেইটো কাৰণে নিমখকে অকণমান সৰহকৈ দিছিলোঁ তুমিনো সেইটো কৰিব লাগে নে বাৰু লৈ যা আপুনি বাদ দিয়ক চাহ খাবলৈ ভাতটো খাই লওঁ হ'ল চাগে অলপ বলক